মাই ইউটিউব চেনেল। আজি আমি আহিছোঁ অকণমান ওলাই ঘৰত আমনি লগাৰ বাবে। তো মই আহিছোঁ, মোৰ লগত আহিছে মোৰ লগৰকেইটা। তো আপোনালোকে ভিডিঅ'টো চাওক। এয়া আগত গৈ থকাকেইটা মোৰ লগৰ। তো আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া আপোনালোকে দেখিছে আমি আহি আছোঁ আৰু এইকেইটা মোৰ লগৰ আহি আছে। বনাইছোঁ ভিডিঅ'টো এনেই ওলাই আহিছোঁ কাৰণে বনাইছোঁ। ভিডিঅ'টো কণ্টেণ্ট বুলিবলৈ একো নাই। তো আপোনালোকে ভিডিঅ'টো চাওক। ক'লৈ যাম এতিয়া গম পাইছোঁ। এতিয়া আমি যাম জুগীবিল যোৱাটো সিদ্ধান্ত হৈ গ'ল। তো আমি আজি জুগীবিল যাম। তো আপোনালোকে ভিডিঅ'টো চাওক, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো চাওক। আৰু আমাৰতো কোনো বাইক চাইক নাই, আমি চাইকেলতে যাব লাগিব। এয়া আমাৰ চাইকেল, এইখনে আমাৰ কাৰণে বাইক। আধাবাত পাইছোঁহি আৰু আছে অলপমান দূৰ। আহি পাই গ'লো এই কোচ আৰু অলপমান দূৰ আছে। তো আপোনালোকে আমাৰ মোৰ ভিডিঅ'টো চাই যাওক। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে, যদি পাৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰোঁতে কোনো পইচা নালাগে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এইজোপা চেচেলি গছ। আৰু একেবাৰে বিলৰ লগ পামগৈ। পইচাও নাই না, সোমাওঁতে কেইটকা পইচা লয় কোনো গম নাপাওঁ। তো যাওঁ, যদি পইচা বেছি নলয় সোমাম। আপোনালোকে এইখন চাব পাৰে বিলখন এখন, আৰু অলপমান দূৰ আছে বিলখন দেখিছে। আৰু সেই এপাক ঘূৰি যাব লাগিব বিলখন এইখিনিত লাগিছে, আৰু সেই তাৰপৰা আহিব লাগিব। তো ব'লক গ'লো জুগীবিল। এইখন বিল ভিতৰলৈ সোমাব কাৰণে ন চাওঁ। প্ৰথম টিকটটো কাটিব। এয়া টিকট 20 টকাকৈ লৈছে এজনৰ। তো আপোনালোকে ভিতৰটো চাওক। তো আমি সোমাই আহিলোঁ ভিতৰলৈ। ইয়াত ৰেষ্টুৰেণ্ট আছে, এখন ৰেষ্টুৰেণ্ট, ইয়াতে খাব পাৰে। এইফালে এটা মাছ আছে ডাঙৰ। এই ওচৰলৈ যাম, ওচৰলৈ গৈ আছোঁ। হোটেল ইয়াত বহিব পাৰে। ভিডিঅ'টো চাওক। এইটো আগত ডাইনেছৰ এটা আছে, ওচৰলৈ গৈ আছোঁ। তো আপোনালোকে মোৰ যদি আগৰ ভিডিঅ'টো চাইছিলে, এখন আচৰিত পাৰ্কৰ ভিডিঅ'টো, তাতো এনেকুৱা এখন দলং আছিলে। এনেকুৱা এখন দলং, খালি সেইখন দলঙতকৈ এইখন অলপমান দীঘল আছে দলংখন। আৰু আগত এজোপা বৰগছে হৈছে, বৰগছ আছে এজোপা। তো আপোনালোকে চাওক দলংখন। আহিব আপোনালোকে, গোলাঘাটতে আছে। এইখন চাওক কিমান ধুনীয়া বিল। আৰু আগত আছে এখন জাতীয় পতাকা, যাম সেইখিনিকে। তোমালোকে ভিডিঅ'টো চাওক। বৰগছ কেইদিনমানৰ আগতে ইয়ালৈ দৰা আহিছিলে আৰু ইউটিউবাৰ আহিছিলে, তাতে মিটিং হৈছিলে এইখিনিতে। আৰু ইয়াত দেখুৱাবলগীয়া বস্তু একো নাই। এইকেইটা মোৰ লগৰকেইটা ঘূৰি ফুৰিছে বিলৰ পাৰতে, শিৱ মন্দিৰ আছে। এজোপা বৰগছ আৰু ওচৰতে আছে শিৱ মন্দিৰ। ওচৰলৈ নাযাওঁ, আৰু বিলত এইবোৰ পদুম ফুল ফুলি আছে। চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ। চাওক আপোনালোকে এবাৰ আহিব ইয়ালৈ।
ইমান সুন্দৰ কৰিলে। বেছি দীঘল নকৰোঁ, তাৰপৰা যাওঁ ঘৰলৈ। সন্ধিয়া হ'ব হ'ল, কাৰণ আমি চাইকেল লৈছোঁ, ঘৰৰ পৰাতে আধা ঘণ্টা 1 ঘণ্টা লাগিবই। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।